নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল অৰুপছ ব্লগলৈ। এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰতিখন বিদ্যালয়ৰ কাৰণে এক জৰুৰী খবৰ। এই মুহূৰ্তত প্ৰতিখন বিদ্যালয়ৰ কাৰণে আহি পৰিছে এক অতি গুৰুত্বপূৰ্ণ তথা জৰুৰী খবৰ। এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে অহা 11 মাৰ্চৰ পৰা 16 মাৰ্চলৈকে অসমৰ সকলো জিলা পৰিদৰ্শন কৰিব একাংশ বিষয়াই। অসমৰ সকলো জিলাত 11 মাৰ্চৰ পৰা 16 মাৰ্চলৈকে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা দায়িত্ব প্ৰদান কৰা একাংশ বিষয়াই তেওঁলোকক নিৰ্ধাৰণ কৰি দিয়া জিলাসমূহ পৰিদৰ্শন কৰিব। ইতিমধ্যে সমগ্ৰ শিক্ষাৰ পৰা এই সম্পৰ্কে নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ একাংশ বিষয়াই জিলাসমূহ পৰিদৰ্শন কৰিব। 2024-2025 শিক্ষাবৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ যিসমূহ স্কুল ইউনিফৰ্ম দিয়া হৈছে বা দিয়া হ'ব, সেই ইউনিফৰ্মবোৰৰ কোৱালিটি আৰু লগতে সেই স্কুল ইউনিফৰ্মবোৰৰ চেম্পল কালেক্ট কৰাৰ বাবে একাংশ বিষয়াক বিভিন্ন জিলাৰ দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকক নিৰ্দিষ্ট কৰি দিয়া জিলাসমূহত তেওঁলোকে 11 মাৰ্চৰ পৰা 16 মাৰ্চলৈকে পৰিদৰ্শন কৰি গাইডলাইন অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক যোগান ধৰা ইউনিফৰ্মবোৰৰ মানদণ্ড নিশ্চিত কৰিব। প্ৰতিটো শিক্ষাখণ্ডৰ 20% বিদ্যালয়ৰ এযোৰকৈ স্কুল ইউনিফৰ্ম তেওঁলোকে মানদণ্ড নিৰূপণৰ বাবে কালেক্ট কৰিব। ইয়াতে স্ক্ৰীনত সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এই সম্পৰ্কে প্ৰকাশ কৰা নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছো। এই নিৰ্দেশনা পত্ৰখন প্ৰকাশ কৰা হৈছে আজি অৰ্থাৎ ইংৰাজী 9 মাৰ্চ 2024 তাৰিখে। এই নিৰ্দেশনা পত্ৰ অনুসৰি ৰাজ্যিক পৰ্যায়ৰ একাংশ বিষয়াই অহা 11 মাৰ্চ তাৰিখৰ পৰা 16 মাৰ্চ তাৰিখলৈকে অসমৰ 33খন জিলা পৰিদৰ্শন কৰিব আৰু তেওঁলোকক দায়িত্ব অৰ্পণ কৰা জিলাসমূহৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলক যোগান ধৰা ইউনিফৰ্মবোৰৰ মানদণ্ড পৰীক্ষা কৰিব আৰু লগতে প্ৰতিটো শিক্ষাখণ্ডৰ 20% বিদ্যালয়ৰ এযোৰকৈ স্কুল ইউনিফৰ্ম চেম্পলৰ বাবে কালেক্ট কৰিব। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলো। তো আজিৰ ভিডিঅ'টোত এইখিনিয়েই। ধন্যবাদ।